নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আজি কাতি বিহু। কাতি বিহুৰ দিনা আপোনালোকৰ মাজলৈ এটা ধামাকিদাৰ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, কি হয় কি কথা, আৰু এনেও থাম্বনেল এণ্ড টাইটেলত গম পাইছে ভিডিঅ'টো কি হ'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাইনেলি আমি কাৰত গৈ আছোঁ, যোৰহাট KTM ডিলাৰ। থাম্বনেলখন দেখি আপোনালোকে গমেই পাইছে ভিডিঅ'টো কিহৰ হ'ব। হয়, আমি গৈছোঁ যোৰহাট KTM ষ্ট'ৰলৈ, য'ত আমি ডিউক 250 বুক কৰিম। বৰ্তমান আমি নেশ্যনেল হাইৱে পাইছোঁহি, আৰু পালোঁ। আমি এতিয়া লেফ্ট ছাইডে যাম। লেফ্ট ছাইডে শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড় পায়, আৰু ৰাইট ছাইডে গুৱাহাটী, বাকীখিনি যাব পাৰি। এতিয়া আমি লেফ্ট ছাইডে যাম, যোৰহাট টাউন। ভিডিঅ' কৰোঁতে বহুতখিনি ভুল হ'ব পাৰে, কাৰণ মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' ইউটিউবত, আৰু আপোনালোকে যোনখিনিত ভুল হৈছে সেইখিনি কমেণ্টত জনাব। সেই ভুলখিনি নেক্সট ভিডিঅ'ত মই শুধৰাবলৈ চেষ্টা কৰিম, আপোনালোকে জনাব। ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক কৰিব, আৰু যদি বেয়া পাইছে তেন্তে ডিছলাইক কৰিব, আৰু যদি দুইটাই ভাল বেয়া দুইটাই লাগিছে তেন্তে কমেণ্ট এটা নিশ্চয় কৰিব। আমি বৰ্তমান বাইপাছ পালোহি। লেফ্ট ছাইডে গ'লে তিনিচুকীয়া, শিৱসাগৰ, ডিব্ৰুগড় পাম, এণ্ড ৰাইট ছাইডে আমি যাব লাগিব যোৰহাট টাউন। আকৌ কৈছোঁ, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব।
ষ্টেডিয়াম পাই গ'লোহি। সৌ চাইডে বৰুৱা চাৰিআলি আছে, আমি শ্বৰ্টকাট মাৰিলোঁ। এণ্ড এইখনেই হ'ল যোৰহাট ষ্টেডিয়াম। আৰু অলপ গ'লে আমি পামগৈ, বেছিকণ নাই আৰু অলপ আছে। Finally guys, Monjil পাই গ'লোহি KTM store, Jorhat KTM store. Welcome to Jorhat KTM store. তো এইটো ভাইটি যোনে বাইক ল'ব, তো মোলে লোৱা নাই এইখন, তো ভাইটিয়ে ল'ব। ভাইটি মানে লগৰে হয়, 5 মাহমানৰ সৰু, চ' ভাইটি বুলিয়ে কওঁ। খুৰা ল'ৰা হয়, চ' সি ল'ব। কামখিনি হৈ আছে, এইখিনি কি কি কৰিছে, কি হৈছে। তো ফাইনেলি বুকিং হৈ গ'ল। KTM ফলো কৰিব কাঠানে বাৰী। তো হৈ গ'ল, তো বাই বাই দিলোঁ আমি ডিলাৰক। আকৌ আজি বাই বাই। KTM ডিলাৰক দিলোঁ, এতিয়া বাই বাই। তো বৃহস্পতিবাৰে আকৌ লগ পাম, আজি যিহেতু বুক কৰিব আহিছিলোঁ ভাইটিৰ কাৰণে। এণ্ড যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়া চেনেলটো কৰিব ছাবস্ক্ৰাইব, এণ্ড ভিডিঅ'টো যদি ভাল লাগে তেন্তে কৰিব লাইক, এণ্ড যদি বেয়া লাগে তেন্তে কৰিব ডিছলাইক, আৰু যদি দুইটাই লাগে তেন্তে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো। যিহেতু চেনেলটো যিহেতু নতুন, মই ফাৰ্ষ্ট দিছোঁ ভিডিঅ', তো ছাপোৰ্ট কৰিব, কাৰণ কথা এষাৰ আছে অসমীয়াত যে ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি। আৰু আপোনালোকে ছাপোৰ্ট কৰিলেহে মই ভৱিষ্যতে কিবা এটা কম, মানে উঠিব পাৰিম, আগবাঢ়িব পাৰিম। আপোনালোকৰ সহায়ৰ অবিহনে মইতো যাব নোৱাৰিম। আৰু বিশেষকৈ এইটো নতুন চেনেল মোৰ, চ' সকলোৱে ছাপোৰ্ট কৰিব, যোৰহাটবাসী, অসমবাসী সকলোৱে মোক ছাপোৰ্ট কৰিব যাতে মই আগুৱাই যাব পাৰোঁ। তো আজিলৈ এই ভিডিঅ'টো ইমানে। তো লগ পাম এটা নেক্সট জামাকেইটাৰ ভিডিঅ'ত। টিল এণ্ড টাটা, বাই বাই।